হাই গাইজ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল ৰাহুল এণ্টাৰটেইন। আজি মানে আমি এখন ভাঙা গাড়ী লৈ আহিছোঁ। আমি মোৰ লগত আহিবা মানে লাজ কৰি আছে, ই খুব লাজ কৰি আছে ভাঙা গাড়ীখন কিয় লৈ আহিছে বুলি। বাকী যি কি নহওক আজি আমি যাম খটৰা সত্ৰলৈ। মানে তাত পাছেদি এইবাৰ হৈছে নে নাই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোক তেনেহ'লে আহক মোৰ লগত। কি সুন্দৰ প্ৰকৃতি, মনোমোহা পৰিৱেশ এয়া। ফাইনেলি পাই গ'লোঁ আমি খটৰা সত্ৰ। আমি গাড়ীখন এতিয়া পাৰ্কিং কৰিলোঁ। ই নাহে, ই এখন গাড়ী চলাব নাহেই। গাড়ীখন চলাই পেলাই সি মানে হেৰি কৰিব আছে। পদ্ধতি হৈছে তুমি নাই এই আমি পাই গ'লোঁ খটৰা সত্ৰৰ মেইন গেট। আমি এতিয়া ভিতৰত প্ৰৱেশ কৰিম। তাৰ আগত অকণমান বাহিৰৰ পৰিৱেশটো দেখুৱাই লৈছোঁ আপোনালোকক। পাছেটি হৈছে, নোহোৱা বুলি ক'লে ভুল হ'ব, কাৰণ পাছেটি আগৰ দৰে নহয়। আগতে যিমান মানুহৰ সমাগম, আগতে মানুহে প্ৰায় 20-30 হাজাৰ মানুহৰ সমাগম হয়। দৰঙৰ পাছাটি বুলি ক'লে খটৰা সত্ৰলৈ চবেই আহে বা সকলোৱে আহে, সকলোৱে ল'ৰা ছোৱালী লৈ আহে। খটৰা সত্ৰত আহে, সকলোৱে পূজা পাতল কৰে। কিন্তু এইবাৰ কম। আৰু আগতে মানে ইয়াত যেতিয়া হেৰি হৈছিলে, পাছেটি হৈছিলে, তেতিয়া মানে ভ্ৰাম্যমান জগতৰ থিয়েটাৰ বহুত কিবা কিবি আহে। 3-4খন থিয়েটাৰ চলি থাকে। এইটো হনুমানৰ মূৰ্তি হয়। ইয়াতে পূজা পাতল কৰি আছে বাইদেউহঁতে, আৰু ধুনীয়াকৈ ময়ো এটা পূজা কৰি ল'লোঁ। এতিয়া আমি ভিতৰত যাম ব'লক। তাৰ আগত চেনিটাইজাৰ কৰি ল'ব লাগিব। দাদাহঁতে ধুনীয়াকৈ চেনিটাইজাৰ কৰি আছে। চেনিটাইজাৰ কৰি মানুহ ভিতৰলৈ প্ৰৱেশ কৰিব দিছে। এইটোৰ কাৰণে চেলুট, ধুনীয়া নিয়মবিলাক মানি চলিছে। আৰু চানা ভিতৰৰ পৰিৱেশটো কি সুন্দৰ লাগিছে ভাই। কিন্তু বাহিৰা দেশতহে আছোঁ এনেকুৱা লাগিছে। আমাৰ যে ডিপিলাত, চিপাঝাৰ সমষ্টিৰ ডিপিলাত এনেকুৱা খটৰা মন্দিৰৰ এই পৰিৱেশ সঁচাই বহুত আনন্দিত হৈছোঁ মই, কাৰণ গৌৰৱিত। দৰং জিলাৰ এনেকুৱা এটা মন্দিৰ আছে যে সেইটো সকলোৱে গম পায়, ক'ব নালাগে। তথাপিও মই দেখুৱাইছোঁ। ধুনীয়া লাগিছে। এয়া বাহিৰৰ পৰিৱেশটো কি সুন্দৰভাৱে সজাই পৰা হৈছে। গেটখনো ধুনীয়া লাগিছে। এয়া বাইদেউহঁতো আহিছে পূজা পাতল কৰিবৰ কাৰণে, সকলো দাদাহঁত আহিছে। আমি যি কি নহওক ভিতৰৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আমি এতিয়া অকণমান ভিতৰলৈ যাওঁ বোলো। ধুনীয়া সুন্দৰ পৰিৱেশ, সুন্দৰ মনেৰে আহিছোঁ আমি খটৰা সত্ৰলৈ। যাৰ যাৰ যি আশা আছে ভগৱানে সকলো আশা পূৰণ কৰক, তাৰে কামনা কৰি গুৰুজনক এটা সেৱা কৰি ভিতৰলৈ এতিয়া মই প্ৰৱেশ কৰিম। আহক তেনেহ'লে। এয়া গুৰুজনক এটা সেৱা কৰিলোঁ মই এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। এই ভিতৰৰ পৰিৱেশটো চা না, কি সুন্দৰ পৰিৱেশ, সুন্দৰকৈ সজাই পৰাই তুলিছে। ধুনীয়াকৈ ৰং চং কৰি, ধুনীয়াকৈ চিলিঙৰ লাইট, ফেন, কি সুন্দৰ ধুনীয়াকৈ ৰং চং কৰি ৰাখিছে। তাৰ ফালৰ পৰা মানে কমিটিৰ ফালৰ পৰা ধুনীয়া সুন্দৰকৈ সজাই পৰাই ৰাখিছে। তেখেতসকলক মোৰ ফালৰ পৰা এটা বহুত ধন্যবাদ দিছোঁ, কাৰণ সুন্দৰ পৰিৱেশ কৰি তুলিছে। আৰু আমি ভিতৰৰ ফালে দেখুৱাব পাৰিম। এয়া মইনাহঁতো আহিছে পূজা কৰিবৰ কাৰণে। সকলো মানুহে আছে, ব্যস্ত হৈ আছে, চব কামে ব্যস্ত। দাদাহঁতে চেল্ফিও লৈ আছে। যি কি নহওক দেখুৱাইছোঁ, আপোনালোকে চাওক কি সুন্দৰ পৰিৱেশ। যদি আপোনালোকে অহা নাই, খুব মিছ কৰিছে, আহক, অতি সোনকালে আহক। কালিও থাকিব, 3 দিন থাকিব। কালি থাকিব, পৰহি হয়তো শেষ হ'ব। মই ইমান ভালদৰে নাজানো, তথাপিও আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ। এয়া দেখিছে আপোনালোকে নিশ্চয় সুন্দৰভাৱে সজাই ৰাখিছে। আৰু এইটো বেক চাইডৰ এইটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। পুখুৰীটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। সুন্দৰকৈ সজাই পৰাই দিছে। ধুনীয়া লাগিছে। চব নিজৰ নিজৰ কামত ব্যস্ত। সুন্দৰভাৱে সজাই ৰাখিছে চব। অলপ আহো আৰু শ্ৰী
জগতগুৰু ভকত বান্ধৱ আচলতে আজি দৰংবাসী ৰাইজৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা, কাৰণ প্ৰত্যেকজন দৰংবাসী ৰাইজে ভাবি আছিলে পদ্ধতি ভালদৰে চাম, পদ্ধতি ভালদৰে চাম বা ভালদৰে পূজা পাতল কৰিম, কিন্তু আজি দৰংবাসী ৰাইজৰ চকু সেমেকি উঠিছে। কাৰণ কিয়নো বহুত মিছ কৰিছে, চৰকাৰৰ নিয়ম মানিবই লাগিব। বাহিৰৰ পৰিৱেশটো দেখুৱাইছে আপোনালোকক, ধুনীয়াকৈ বনাই আছে, কিন্তু ইয়াতে এটা বস্তু নাপালোঁ, পকা মিঠাই নাই। অঁ আছে পকা পিঠা বনাই আছে, অৰ্থাৎ জিলাপি বনাই আছে। সেইটো ধুনীয়াকৈ বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ মই। এই দাদাহঁতে বেলুন বেছি আছে, আহি আছে, গাড়ী ঘোঁৰাও আহি আছে, ধুনীয়াকৈ সুন্দৰভাৱে আহি আছে। আৰু ভিডিঅ'টো আজি ইমানেই আছিল। যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু এটা লাইকে আপোনালোকৰ মোক আগুৱাই নিয়াত সহায় কৰিব। এতিয়া নাহা চলি এখন গাড়ী লৈ গাড়ী ভাই আপনি নাচে কি করবি মইনাখান গাড়ী বেজাই ভাল লাগছি, ৰেচটো পকাই দি আমি এতিয়া যাওঁ আৰু হ'ল আৰু